हेलो नमस्कार दे আজি মানে হাঁহ অকণ খাবলৈ মন হ'ল জানেনে হাঁহ আৰু আলু পিয়াজ মছলা পাতি লৈ ললো হাঁহৰ মাংসত আকৌ মছলা পাতি নিদিলেও ভাল নালাগে নহয়নে তাকে আজি বেলেগ এটা সিস্টেমত বনাও বুলি ভাবিলো কুকাৰতে বোলো বনাই চাও কেনেকা নহয় মই আকৌ বনোৱাত ইমান এটা এক্সপাৰ্ট নহয় দেই যেনেকৈ পাৰো তেনেকৈ বনাও আজি বোলো কুকাৰত বনাই চাও কেনেকুৱানো লাগে খাই চাও নহয়নে হাঁহ মোৰ বৰ প্ৰিয় আপোনালোকৰ প্ৰিয় নে জনাব এয়া তেল গৰম হৈ গ'ল পিয়াজ দি দিলো পিয়াজখিনি অকণমান হেৰি হোৱালৈ বাচ্চালো হাঁহ আৰু গাহৰি মোৰ একদম প্ৰিয় জানেনে গাহৰিটো একেবাৰে সপ্তাহত যদি 3 দিনমান নাখাওঁ আই এক বছৰ নোখোৱা যেন লাগে এয়া লাহেকৈ তেজপাত দুটাও ঢালি দিলো আমি এনে মা মছলা ইমান এটা নাখাওঁ কিন্তু হাঁহ মাংসত যে মছলা দিলেহে ভাল লাগে সেইকাৰণে মছলা দিছোঁ জিৰা পাউডাৰ অলপ দিছোঁ মই একচুৱেলি মাংসখিনি অকণমান মেৰিনেট কৰিয়ে থৈছিলোঁ মছলা জলকীয়া পিঁয়াজ তেনেকৈ দি অকণমান টাইম এতিয়া গৰম হ'বলৈ দি থৈছোঁ মানে সিজিব লাগিব ন ইয়াতে এতিয়া অকণমান মিক্সকৈ মই এইটো মাৰি থৈছিলোঁ গৰম মছলা তাৰে অলপ দি দিছোঁ বেছি হ'লেও বৰ এটা ভাল নাপাওঁ এইফালে আছিলে আদা ৰচুন তাৰে অকণমান দিছোঁ কমকৈ দিছোঁ আমি দুজন মানুহৰ কাৰণে মাংস যিহেতু অকণমান বনাইছোঁ মছলা পাতি অলপে দিছোঁ তাৰ পিছতে লৰাই শুকান জলকীয়া দুটিও দিলোঁ টুপুককৈ ঢালি কি হয় ভগৱানেহে জানে আৰু দেই খাবলৈ আকৌ এতিয়া মাংসখিনি দিবৰ হ'লত মাংসখিনি দিলোঁ ঢালি গোন্ধ আৰু কালাৰটো দেখিবলৈ খাবলৈ বেয়া হ'ব যেন লগা নাই কিবা হয় খালেহে গম পাম আৰু নহয় জানো এয়া প্ৰায় ভাজি আছোঁ ভাজি পানী অকণমান দি দিলোঁ মানে অলপ জোখত দি দিম আৰু অকণমান জুলীয়া টাইপ কৰি আৰু এতিয়া মাংস পানী দিয়া হোৱাৰ পিছত ঢাকনখন মাৰি হুইচেল মাৰিবৰ কাৰণে ৰাখি দিম 8টামান হুইচেল মৰাৰ পিছত খাবৰ কাৰণে ৰেডি হৈ গ'ল আমি আকৌ পকাত বহি এনেদৰে খাওঁ দেই বাতি টোপা লৈ এইবিলাক ষ্টাইল ইমান এটা নাজানো আৰু মিষ্টাৰৰ ফিডবেকটো পালোঁ বহুত টেষ্টি হৈছে বোলে ময়ো খাবলৈ বহি গ'লোঁ মাই ডগ সঁচাকৈ কালাৰ আৰু গোন্ধ দেখিছেনে পুৰা আৰামছে বহি দিলোঁ আজিলৈ বাই আপোনালোকে কেনেকুৱা বোলে জনাব